तो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल ये लाला हाय नाजने অলরাউন্ডার ভার্গব তো আই যাই আছো মানে কত যাই আছো মই পাইছো ৰ যাই ফেলে দেখাই আছো তো আমি এইবাৰ বৰ্তমান হাজো তো আমি মানে মেইন ৰাস্তাৰ অলপ বেগ হৈ যাই গ'লো এফালে পুৱা মক্কা ওপৰ ফালে তো আমি যাই আছো এই দাম্পাৰ হইলে আগত বেশ পার মজা মজা ভিউ আমি যাই আছো তো বহুত আগত দিয়া তেন্তে এতিয়া কম গেলি হয় তোমার যাই থাকো ময়ো যাই আছো এফালে গোটেই পাহাৰ কাটি নহা কৰি পেলাইছি বেয়া লাগে গাইছ বেয়া লাগে পাহাৰকেইটাও শান্তিমত থাকবে না তো প্ৰায় 20 কিলোমিটাৰমান আহিলোঁ আহি অলপমান ইয়াতে ৰেষ্ট ল'লোঁ কি চাব পাৰি কি ধুনীয়া লোকেশ্যন চাই লওক গোটেইকেইটা ইয়াতে বহি আছোঁ বৰ্তমান চবেই ইয়াতে মোবাইল চোৱাত ব্যস্ত তো আৰু প্ৰায় 10 কিলোমিটাৰমান যাবা আছে আৰু যামেই আৰু লাহে লাহে ইয়াৰ পৰা বেয়া ভাগাত ধৰিছে 12 কিলোমিটাৰ আছে ঠিকে আছে তো আমি ইয়াৰ পৰা বৰ্তমান যামেই আৰু লাহেকৈ তো অলপমান ইয়াতে বহি লৈছোঁ ভাল লাগছে নে লোকেশ্যনটো ভাল লাগছে কিন্তু ৰাস্তাটো ভাল লাগছে পুৰা পুৰা ফিনফিনে ৰাস্তা তো ভাই জুচ কেনে মজা দোষ মজা 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 লাগিছে ব্রো তো গাই চাই আছোঁ চাই লওক মানে বহুত যাবা আছে কেতিয়া ঠিক নাই গাইছ যাই থাকো বাৰু কি হয় নহয় চাহ খাই একদম ভালকৈ ওলাই দিলোঁ আৰু চিপছ ওলালোঁ অকণমান মই তাৰমানে অলপমান পেকেটটো ফুটাই মই পকেট লৈছোঁ সিহঁতে বেগত লোৱা তো ঠিকে আছে তো আমি যাই আছোঁ যাই আছো লগ পাম থাৰ্চৰিত আমি লগ পাম হাজো ক'বাতে থৈ লৈ চাওকচোন তো বাৰু সিমান জুম নহয় আমাৰ ৰেষ্টুৰেণ্ট দিছে আল্ট্ৰাটো নহয় তথাপি যিখিনি জুম হয় দেখা যাব অলপ কাষত আহিবি তেনেক জুমত হ'লেও আহিছোঁ তো অলপ তো গাই যাই আছোঁ চাই থাকক এই গাইছ এটা মজা ভিউ পইণ্ট পালোঁ একবাৰ চাই লওকচোন গাইছ কি মজা এইফালেও তো গাইছ আমি আহি পালোঁ আৰু অলপমান তো এইখন পাহাৰ দেখিছে এইখনতে আছে থাৰেশ্বৰী মন্দিৰ তো যিমান ওচৰ পাওঁ সিমান তাৰমানে জুচটো বেছি হৈ যাই আছে ঐ জুচ কেনে কি কবা জুচ বাপৰে বাপ মন্দিৰ আজি আহি থাৰেশ্বৰী মন্দিৰ মই তাৰমানে সৰুতে একবাৰেই আহিছিলোঁ সৰুতে মানে সিমানো সৰু নহয় দেচোন 10-11 বছৰমান হ'ল আৰু এতিয়া মোৰ 16 বছৰ দেখিছে না গাইছ কিমান বছৰ মূৰত আহিলোঁ এতিয়া গাই যাই আছো আৰু চাওক 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 এতিয়া ৰাস্তা বাহিৰে গৈছোঁ তথাপিও আজি মন পৰিল দে গৈ গ'লা মোক একা তো গাইছ ফুল জুচ আমি আহি পাই গ'লোঁ সেইখন গেট গাইছ সেইখন গেট কিমান টাইমৰ ফলত আহি পালোঁ কিমান কষ্ট কৰিছোঁ জানে না গাইছ কিমান কষ্ট কৰিছোঁ 30 কিলোমিটাৰ ধেমালি নেকি চাইকেল চলাব যাওঁতে আপ ডাউন 60 হ'ব গাইছ তো এইফালে চাব পাৰে মন্দিৰ পাই গ'লোঁ গাইছ মানুহ আছে অলপ অলপ ফাইনেলি থাৰেশ্বৰী আহি পালোঁ গাইছ চাই লওক তো গাইছ ওপৰ ফালে আছে আকাশী গংগা আমি তাৰলৈকে যাই আছোঁ তো এইফালে আমাৰ মহাদেৱ বাবা আৰু আমাৰ সৰস্বতী কি আছিলে পাৰ্বতী মা আছে হনুমান মন্দিৰ পালোঁ চাই লওক গাইছ ভগৱান তোমাৰ বিৰাট ডাঙৰ ভক্ত আমি
পুৰা সিয়ে কৰি ল'লোঁ মানে তাতে অলপমান পূজাৰী নাই তথাপিও আমি নিজে নিজে ফটা লৈছোঁ তো যাই আছোঁ কেনেকৈ যাই আছা সেইখিনি আন্দাজত ভাগাত ধৰি দে বাদ দি বাৰু বমি কৰিছা চবে কৰে তই কৰিবি কি কৰিবি যি আৰু এইগিলা চলি ফাটা মস্ত দেৰি হৈছে ফাটা ফাটা কৰি থাকিবি ৰ ফাটা ফাটি গৈছি মই ফাটি গৈছো নৰা তই মুখেদি পাম লো অতি দি হাৱা লো হ'ব বেতনত ডাইৰেক্ট মাৰিব নালাগে বুজিছে নে কেনে ভাড়া ধৰিছে মই জানো তো গাইছ আহি পালোঁ ওপৰ ফালে তো গাইছ আহি ফালে অলপমান শান্তি পাইছোঁ চাবাৰে এইবাৰ বঢ়িয়া পেইণ্টিং কৰি থৈ দিছে তো ভিউ পইণ্ট চাই লওক তো গাইছ চাব পাৰে ইয়াতে আহি পালোঁ আৰু গা ধুইছোঁ মজা লাগিছে গাইছ গোটেই ভাগাৰ গুচি গৈছে তলত কিমান আৰু যাম গাইছ কিমান এটা শান্তি পাইছোঁ জানেনে গাইছ গাইছ বেলেগ নকওঁ পাছত আপোনালোকে ইয়াত আহি যাওক জন্নত দেখা পাই যাব সেই এবাৰ চাওক ভিউক তাকো ভিউক আহি গৈছে তথাপিও একো নাই এইটো ব্ৰহ্মপুত্ৰ গাইছ তাৰ পাৰত একবাৰ যাম ৰ'ব যিমান জুম হয় দেখাই দিছোঁ তো চাই লওক অকল এনেকুৱাই ভিউ দেখা পাব আপোনালোকে ফটোটো বেছি ডাঙৰ হৈছে নি অলপ কমেণ্ট কৰি জনাব তো গাইজ এইফালে ওপৰ ফালে আছে আমাৰ আকাশী গংগা তো গা পা ধুলোঁ আৰু এতিয়া আমি ইয়াৰ পৰা যাম বুলি ভাবিছোঁ তো এইফালে আমাৰ বাবাজী আছে ওপৰত আহিছোঁ অঁ সেৱা ইয়াৰ পৰা সেৱা লওঁ আৰু আমি ইয়াৰ পৰা যাই থাকোঁ আৰু লাহে লাহে কাৰণ বহুত দূৰ যাব আছে তো গাইজ আমি নামি আহিলোঁ আৰু নামি আহি আমি যাব ধৰিছোঁ আৰু এতিয়া আমি বিৰাট সুখ পাইছোঁ গাইছ এতিয়া আমি ব্ৰহ্মপুত্ৰ পাৰত যাম গাইজ চাই থাকক ভিডিঅ'টো শেষলৈ প্লিজ লাইক আৰু শ্বেয়াৰটো কৰি দিব আৰু ছাবস্ক্ৰাইবটো নকৰাকৈ কৰি দিব ভাই আৰু ভাল পাব ভিডিঅ' পাব আজিলৈ বৰ্তমান আমি মন্দিৰ চেক কৰিলোঁ এইখন গেট আৰু এইফালে এতিয়া যাওঁ আৰু অলপ ব্ৰহ্মপুত্ৰৰ পাৰৰ ফালে তো গাইছ চাব পাৰে আমি ব্ৰহ্মপুত্ৰৰ পাৰত খোজকাঢ়ি আছোঁ পূৰা ধূলা বালা একদম বহুত কলা পেণ্ট বগা হৈ যাব চাচোন এইটো পাহাৰ আছিল য'ত আমি গৈছিলোঁ তাৰ আগত অলপমান এইখিনি নহয় বাৰু এই চাওক অকল কি মজা ভিউ চাওক তো গাইছ ব্ৰহ্মপুত্ৰৰ মানে বেছি দূৰলৈ নগ'লোঁ কাৰণ বহুত দূৰ যাব লাগে আৰু আমি এইবিলাক ব্ৰহ্মপুত্ৰ তাৰপিছত আৰু ধাৰেশ্বৰী মন্দিৰ ত্যাগ কৰি আমি ডাইৰেক্ট এতিয়া যাই আছোঁ ঘৰলৈ তো ইও আছে অ' ভাই কেনে লাগিল ভাল লাগছি না যদিও আগত গৈছে আমি এতিয়া যাই আছোঁ কৈ দিয়া আৰু একবাৰ জয় আই অসম বুলি কৈছি জয় অসম বুলি কৈছি ভালে লাগছি তো এতিয়া যাই লওঁ আৰু আপোনালোকক দেখাই আছোঁ ঘৰত এই অসমত মোৰ এটাই ভাল লাগছে কি ভাল লাগছে মোৰ চাই ভাল লাগছে তো গাইছ অসমটো বাদ দি পেলাই এতিয়া ডাইৰেক্ট আহি যাওঁ ঘৰত তেনি তো গাইছ ঘৰৰ ফালে আহি পালোঁ বহুত ভাগৰ ধৰিছে গাইছ তাৰমানে চাইকেল বহুত চলালোঁ আৰু এই ঘৰ পালোঁ বস্তিৰ ফালে আহি গৈছোঁ তো গাইছ তো মানে গাইছ এইটো হৈছে এটা সৰু সুৰা চাইকেল ৰাইড মিনিমাম 60 কিলোমিটাৰ আমি চাইকেল চলাওঁ 60টো বেছি চলাইছোঁ ঘৰলৈকে বেছি হয় অলপ তথাপিও আমি হাৰ মানা নাই আহি পালোঁ ঘৰ তো বহুত কষ্ট কৰিছোঁ সেইবাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক প্লিজ কাৰণ ছাবস্ক্ৰাইবাৰে নাই মোৰ ভিউছে নাই কি কৰিম তথাপিও বনাব লাগে বনাই আছোঁ এটা টাইমটো ছাকচেছ হ'ম সেইবাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যাতে মই আৰু ভাল ভিডিঅ' দিবলৈ অলপ মটিভেট হওঁ সেইবাবে আপোনালোকে এইখিনি জনাই থ'লোঁ তো গাইছ এইটোৱে আছিল আজিৰ ব্লগটো তো আজিলৈকে বাই বাই জয় অসম লগ পাম এটা নতুন ভিডিঅ' হৈ যায়